আকৌ আপোনালোকলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ ভিডিঅ'বোৰত ভিউজ নাহে, হয়তো আপোনাৰ ভিডিঅ'টো আপলোড কৰালৈকে 200 ভিউজ আহে, তাতকৈ বেছি নাহে বা দেৰিকৈ আহি থাকে। আপোনালোকৰ ভিডিঅ'টো আৰু এতিয়া দিয়া আপলোড কৰা ভিডিঅ'টোৰ লাষ্টত আপোনালোকে ভিডিঅ'টো এটা চিম্বল হিচাপত ৰাখিব পাৰিব। মই ইয়াত দেখাই দিছোঁ, ওপৰত মোৰ এটা কোণত ভিডিঅ' এটা আছে, চাই ল'ব। সেইদৰে আপুনি ভিডিঅ'টো ৰাখিব পাৰিব, স্ক্ৰীনত ৰাখি থৈ দিব পাৰিব। সেই স্ক্ৰীনত ক্লিক কৰি দিয়ালৈকে আপোনালোকৰ সেই ভিডিঅ'টো ষ্টাৰ্ট হৈ যাব। আৰু লগতে আপোনালোকৰ ইয়াত যিটো ছাবস্ক্ৰাইব লবো থাকে আপোনাৰ, সেই লবোটো মাজতে ঘূৰণীয়া হৈ থাকিব লাষ্টৰ 5 ছেকেণ্ডৰ বাবে। চ' আপোনালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ইয়াত দেখা পাইছে ইউটিউব ডেস্কটপ, এইটো চাৰ্চ কৰি দিব। এইটো চাৰ্চ কৰি দিয়ালৈকে ইউটিউব ডেছবৰ্ড ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়ালৈকে আপোনালোকৰ এটা ইণ্টাৰফেচ খোল খাইছে ইউটিউবৰ। তাৰপিছত আহি গৈছে এইটো মেইন পেজ, এইটো হয়। এতিয়া আপোনালোকে ইয়াত ভিডিঅ'বোৰ দেখিছে, মোৰ চাওক আপোনালোকে, মই ভিডিঅ' এটা দিছিলোঁ 37 ভিউজ আহিছে। তাৰপিছত এইটোত আপোনালোকে আপোনাৰ এইটো আছাম এগ্ৰিকালচাৰ লোন, এইটো ভিডিঅ'ত মোৰ আহিছে 243। তো আমি ইয়াত এডিট মাৰিছোঁ। এডিট মাৰালৈকে আমাৰ এনেকুৱা ধৰণৰ পেজ এটা খোল খাইছে। তাৰপিছত এইটো ফাৰ্ষ্ট অপশ্যন দেখিছে ইনফো এণ্ড ছেটিংছ, আৰু ইয়াতে ইনচাৰ্ট, তাৰপিছত অডিঅ', তাৰপিছত দিয়ে স্কেন। তো আমি ইয়াত ক্লিক কৰিছোঁ, ডিএন স্কেন, তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে দেখা পাইছে এইটো। তাৰপিছত এইটো অলপমান তলত আহিলে দেখা পাব এড লিমিট ক্লিক কৰি দিব। এড লিমিট ক্লিক কৰি দিয়ালৈকে আপোনালোকৰ ইয়াত অপশ্যন আছে, ইয়াৰ গোটাইকেইটা আপুনি দিব পাৰিব। আপোনালোকে এইটো মাৰিব ভিডিঅ' আৱাৰ প্লেলিষ্ট, ইয়াত ক্ৰেডিট আছে যে ক্ৰিয়েটাৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত ফাৰ্ষ্ট অপশ্যন আছে মষ্ট ৰেকৰ্ড আপলোড, তাৰপিছত ছেকেণ্ড আছে বেষ্ট ফৰ ভিউৱাৰ, থাৰ্ড নম্বৰ আছে ক্ল'জ এ ভিডিঅ'ৰ প্লেলিষ্ট। আপোনালোকে মাজতত ক্লিক কৰিলে যোনটো ভিডিঅ'ত ভিউজ বেছি আছে সেই ভিডিঅ'কেইটা দেখাব, আৰু আপোনালোকে যদি ক্ল'জ এ ভিডিঅ'ৰ এইটো লাষ্টত ক্লিক কৰে তেনেহ'লে আপুনি নিজে ভিডিঅ' চিলেক্ট কৰিব লাগিব। মই ইয়াত ভিডিঅ'টো চিলেক্ট কৰিছোঁ, এইটো চিলেক্ট কৰিছোঁ। চিলেক্ট কৰি দিয়াৰ পাছত এইটো দেখা পাইছে তলত ক্ৰিয়েটাৰ লিমিট, ইয়াত ক্লিক কৰি দিব সেউজীয়াটোত। এইটো হৈ গ'ল। ইয়াত মোৰ দুটা ভিডিঅ' আছে, পেঞ্চনৰ আঁচনিত আপোনাৰ নাম লিষ্টত আৰু গায়িকা হোৱাৰ সপোন। ইয়াত আপোনালোকে দেখিছে এইটো লাল চিন যে দেখিছে, এই লাল চিনৰ এইফালে অলপমান বগা আছে, সেইখিনি টাইম আপোনালোকৰ এইটো ভিডিঅ' ইয়াত দেখাব। এইটো ভিডিঅ' আপুনি ইফালেও লগাব পাৰিব, নহ'লে এইফালেও লগাই দিব পাৰিব। তাৰপিছত আকৌ আহিব লাগিব ছাবস্ক্ৰাইবৰ বাবে মোৰ এইটো URL ID এইটো মোৰ নাই, লিংকটো মোৰ এইটো নাই। চ' আপোনালোকৰ যদি আছে এই লিংকটো থাকিলে হৈ যাব। আপোনালোকে এইটো ওপৰত দেখা পাইছে ছেভ বাটনটো, এই ছেভ বাটনটো ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ ভিডিঅ'টো ছেভ হৈ গ'ল। আৰু ছেভ হৈ যোৱাৰ পিছত আপোনালোকৰ ভিডিঅ'টো যোনটো ভিডিঅ'ত এইটো ৰাখিছে সেই ভিডিঅ'বোৰত আপোনাৰ ছাবস্ক্ৰাইব লবোটো দেখাব। ইয়াত ছাবস্ক্ৰাইব লবোটো ইয়াত আছে,
চ' মোৰ ইয়াত দেখাইছে নট এনেবল, লিংক মোৰ নাই বৰ্তমান, মই সেই লিংকটো বনোৱা নাই। বনালে আপোনালোকে অতি সহজ কাৰণ চ' আপোনালোকে ইয়াত ক্ৰিয়েটাৰ মাৰিব, ক্ৰিয়েটাৰ মৰাৰ পিছত নিজে নিজে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰিলে আপোনাৰ ভিডিঅ'ত এইবোৰ দেখা পাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে যিমান পাৰে শ্বেয়াৰ কৰি দিব।